নমস্কাৰ আপোনালোক সকলোলৈকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ কাৰণে এটা পিটিকাৰ ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। এই পিটিকাটো কিহেৰে বনোৱা হৈছে চাওঁচোন আহক। পিটিকাৰ কাৰণে এখন প্লেটত এইখিনি লৈ লোৱা হ'ল এনেকৈ। পিটিকা বনাবলৈ প্লেটখন মই আকৌ এবাৰ দেখাই দিছোঁ। এয়া জলকীয়া কেইটামান লোৱা হ'ল, নহৰু কেইফুটমান লোৱা হৈছে আৰু এয়া কচু এক সহজতে হোৱা সহজলভ্য শাক হয়। এয়া মচন্দৰী বহল পাতেৰে মাটিত বগুৱাই যোৱা এবিধ লতাজাতীয় উদ্ভিদ হয়। এতিয়া আৰু আমাক এখন কলপাত দৰকাৰ হ'ব। কলপাতখিলা মই অকণমান দীঘলকৈ কাটি লৈছোঁ আৰু অলপ জুইত সেকি লোৱা হৈছে। সেকি ল'লে পাতখিলা অকণমান লেৰেলি যায়, তেতিয়া আমাৰ কচু আৰু মচন্দৰীখিনি ইয়াত বান্ধিবৰ কাৰণে ভাল হয় আৰু পাতখিলা সহজতে ফাটিও নাযায়। সেয়ে অলপ জুইত সেকি লোৱা হৈছে। কলপাতখিলা জুইত সেকি লোৱা হৈ গ'ল। এতিয়াও কলপাতখিলা এনেকৈ মেলি লৈছোঁ। যিহেতু আমাৰ এতিয়া কচুখিনি আৰু মচন্দৰীখিনি এনেকৈ গোটা কৰি কলপাতখিলাৰ ওপৰত এনেকৈ দি দিয়া হ'ব। ইয়াত আৰু দিবলৈ আছে নহৰু আৰু আছে জলকীয়া। প্লেটত থকা সকলো বস্তু ইয়াত দি দিয়া হৈ গ'ল। কচু, মচন্দৰী, নহৰু, জলকীয়া আৰু ইয়াত দিবলগীয়া নাই। এতিয়া আৰু এখন কলপাতে এনেকৈ মেৰিয়াই ধুনীয়াকৈ বান্ধি ল'ব লাগিব। এয়া এনেকৈ ধুনীয়াকৈ বান্ধি লোৱা হৈছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকে। কলপাতখিলা জুইত এইটো কাৰণে সেকি লোৱা হৈছিলে যাতে আমি এনেকৈ বান্ধি লওঁতে ফাটি নাযায়। আপোনালোকেও জুইত এনেকৈ সেকি ল'ব পাৰে। পাতত দিব লগা হ'লে এনেকৈ ধুনীয়াকৈ পেকিং কৰি ল'ব লাগিব কলপাতে মেৰিয়ে। কলপাতখিলা এইটো কাৰণে অকণমান দীঘল ল'ব লাগে, তাৰ ভিতৰত থকা কচুখিনিৰ ভিতৰত মানে জুইটো নালাগেগৈ, তেতিয়া কলপাতখিলাকে পুৰিব। এতিয়া আৰু আমাৰ এইটো বনা মেলা হৈ গৈছে বান্ধি লোৱাৰ পাছত। এতিয়া আৰু আমাৰ এইটো জুইত দিবলৈ বাকী আছে। এতিয়া আমি জুইত দিবৰ কাৰণে কেইডালমান খেৰ ব্যৱহাৰ কৰিম। খেৰ এইটো কাৰণে ব্যৱহাৰ কৰিম যাতে বস্তুটো ভালকৈ পুৰি যায়। আৰু এনেকৈ খেৰখিনি ধুনীয়াকৈ বান্ধি লৈছোঁ। চবৰে ঘৰতে খেৰ নাথাকিবও পাৰে, আপোনালোকে গেছো ব্যৱহাৰ কৰিব পাৰে আৰু আমি বিশেষকৈ জুইতহে ব্যৱহাৰ কৰিম, কাৰণ গেছত যিহে দাম হয় সেইকাৰণে আমি গেছ ব্যৱহাৰ নকৰোঁ। আমাৰ ঘৰত কেতিয়াবা জুই ব্যৱহাৰ কৰে, সেইটো কাৰণে আমি জুইত ব্যৱহাৰ কৰিম। এইটো বনা মেলা হৈ গ'ল খেৰে। মই আকৌ এবাৰ দেখাই দিছোঁ। এনেকৈ বান্ধি ল'ব লাগিব, চাই লওক। তেৰ হৈ গ'ল আৰু খেৰৰ এইটো বান্ধি লোৱা। এতিয়া আমি জুই চৌকাত এনেকৈ খেৰৰ এইটো ভৰাই এনেকৈ জুই লগাই দিছোঁ। চাই থাকিব ভালকৈ বস্তুটো পুৰিছে নে নাই পৰা। এতিয়া আৰু আমাৰ এইটো পোৰা মেলা হৈ গ'ল। এতিয়া কলপাত এখিলাত আনি এনেকৈ ছাই লাগি আছে নি ছাইখিনি চাই আঁতৰাই লৈছোঁ। আৰু এতিয়া বিশেষ একো কাম নাই, এনেকৈ গোটা হৈ থকা জলকীয়া আৰু নহৰুখিনি এনেকৈ ভাঙি দিব লাগিব চামুচেৰে। অলৰেডি আমাৰ পিটিকা হৈ গৈছে। আপোনালোকেও এনেকৈ বনাই চাব পাৰে, খাবলৈ খুবেই টেষ্টি হয়। এয়া নিমখ দি দিয়া হ'ল জোখমতে। এয়া নিমখ দিয়াৰ পাছত আৰু এতিয়া মিঠাতেল দিলে হৈ যাব। আপোনালোকেও এনেকৈ বনাই চাব পাৰে, খাবলৈ খুবেই টেষ্টি হয়। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'খিনি আপোনালোকে পাই থাকিব। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে লাইক আৰু কমেণ্ট কৰিব। আৰু এনেকৈ গোটা আৰু জলকীয়া নহৰুখিনি এনেকৈ ভাঙি পেলাই পিটিকি দিব লাগিব। এতিয়া আৰু আমাৰ কচু মচন্দৰী পাতত দিয়া পিটিকা হৈ গ'ল।
আজিলৈ ভিডিঅ'টো ইমানেই আছিলে।